Hello friends, welcome back to my YouTube channel. আৰু আজি এটা নতুন ভিডিও লৈ আছো আপোনালোকৰ মাজলৈ আৰু প্ৰথমে ৰ'দত ৰৈছো দেই ঠাণ্ডা যে বতৰটো সেইটো কাৰণে আৰু আজি মানে এফালে যাবলৈ ওলাইছো ফুৰিবলৈ যাবলৈ ওলাইছো আৰু কোনদিনকলৈ লৈছো মইও ওলাই লৈছো মানে খুৰীয়ে এগৰাকী ভালে যাম আৰু আজি মানে বহুত কাপোৰ চাপোৰ ধুলো আৰু ৰ'দ খেলেঙা তেতিছে মানে মনটো ভাল লাগি গৈছে আৰু দেই আৰু এতিয়া গৈ থাকোঁ ব'লক তেতিয়াহ'লে আপোনালোককো দেখাওঁ ক'তনো যাম কি কৰিম হয়নে প্ৰায় এতিয়া আহি পালোহি আৰু এইপিনে আমাৰ ঘৰলৈ বহি গৈছে হাতে কুকাৰ হুইচেল মাৰি আছে আৰু চাহ খাবলৈ দিছে এটা চাহ খাবি নে চাহ খাবি চাহ পুৰা কাপোৰ সলাই দিলে আৰু ইমান ডাঙৰ দেখিছে মই এনেও ক্ষীণ বহুত ডাঙৰ আৰু এইটো পিন্ধিছোঁ একদম লাগিছে আৰু টকৰ একদম টিকুৰা সলাইছে টিকুৰাতে কি খুৱাব দে কি খুৱাবি পিছে ব্ৰইলাৰ মাংস অকল ব্ৰইলাৰ মাংস খুৱাবি আৰু আলু ফ্ৰেঞ্চবিন আৰু দালি আৰু ভাত বোলে পুৰা ব্ৰইলাৰ মাংস খুৱাব খাই বৈ বোলে সকলো যাব লাগিব আৰু হয় নাই ভাত পানী বনাই আছে আপুনি কি বনাইছে বিজুকুৰীয়া এয়া মাংসলে আলু ফ্ৰাই কৰিছোঁ এয়া মাংসলে পিঁয়াজ কাটি আছোঁ বিলাহী কাটি লৈছোঁ তাৰপিছত এয়া মাংস আৰু এয়া ফ্ৰেঞ্চবিন সৰু আলু ভাজি বনাম তাৰপিছত খোৱা দালি এইপিনি পৰা দালি একদম উতলি আছে আৰু মানে আৰু খাব লাগিব আৰু পুৰা মাংস ফ্ৰেন্স মানে ভাত পানী খাই গ'ল আৰু ভাত পানী খাই বিচনাতে পৰিছোঁ আৰু চাই থাকোঁ চুপিব দিয়া নাই তো মাৰিব দিছো খালো খাব লৈছেহে দিয়ক খাই লওক দিয়ক ঘৰলৈ যাবলৈ ওলালোঁ আৰু মানে ভাত পানী খাই কৰি লৈ শুই মেলি এতিয়া আৰু ঘৰলৈ যাওঁ মানে বতৰৰ পৰা একদম গাচি আহিছে আৰু ফ্ৰেণ্ডছ মানে একদম ফুলি চুলি দেখিছে নে একেবাৰে একদম মস্তিকৈ একদম ওলাই কৰি লৈছোঁ মানে আৰু এতিয়া যামহে আৰু দেই হৈ গ'ল হেল্ল' ফ্ৰেণ্ডছ কালি মানে ফুৰি কৰি আহি আৰু ভিডিঅ' নবনালোঁ আৰু ভিডিঅ'টো আজি এণ্ড কৰি দিছোঁ আপোনালোকে যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই